টেঙা বোলা বস্তুটো সঁচাকৈ বৰ লোভনীয় নহয়নে? মোৰ কিন্তু টেঙা দেখিলে ৰৈ থাকিবলৈ মন নাযায়। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই মাইনা আপোনাৰ পৰা স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মানুহজনৰ লগত অকণমান বিহুবলৈ ওলাই আহিছোঁ। বিহুত এবাৰ মাৰ ঘৰলৈ নাযাওঁ বাৰু, কিন্তু আহি আছোঁ আমাৰ বা ঘৰলৈ। বা ঘৰতে আমাৰ বৌ আছে। বৌক বহুত দিন লগ পোৱা নাই, ঘৰলৈ গৈ থাকোঁতেও বৌক লগ নাপাওঁ আৰু বৌও মাতি থাকে। তাকে বিহু বুলি বৌহঁতৰ ওচৰলৈকে এপাক যাওঁ। আৰু বাও অকলে আছে, বহুত দিন বা খা খবৰো তেনেকৈ পোৱা নাই, যোৱা মেলা নাই। বিশেষ দূৰ নহয় বাৰু, আমাৰ ঘৰৰ পৰা অলপ ওচৰতে। এতিয়া আমি আহি আছোঁ। এতিয়া মানুহজন, মই আৰু আমাৰ ফোন জিঅ' আমাৰ ফোন এটা আহি আছে। আমাৰ মানুহজন এতিয়া আমাৰ এখেতে অকল সদায় মানে বগা চাৰ্টৰ বাহিৰে বেলেগ চাৰ্ট একো নিপিন্ধে, অকল বগা চাৰ্টে পিন্ধি থাকে। আপোনালোকে প্ৰত্যেক ভিডিঅ'তে বগা চাৰ্টে দেখে আৰু প্ৰায়খিনি। তেনেকৈ বেলেগ ৰঙৰ চাৰ্টবিলাক বৰ ভাল নাপায়, দিলেও মানে ইমানেই বেয়া পায়, দিলেও মানে খংহে কৰে। ইমানে বেলেগ কালাৰ চাৰ্ট পিন্ধিলে আৰু ভালো নালাগে। তেওঁ বগা চাৰ্টে যিটো পুৰণি হয় আৰু এইবিলাক চাৰ্টে ইমান এটা ভাল নাপায়। সেয়েহে সকলো ভিডিঅ'তে, যিকেইটা ভিডিঅ'ত তেওঁ থাকে মানে প্ৰায় মানে বগা চাৰ্টবিলাক খুব ভাল পায়। আৰু এইফালে আমাৰ কোনেও ভাল পায়, বাপেক গোটেই ঘূৰি হোৱাইট কালাৰ চাৰ্ট হয় না শুন। মই আকৌ বেয়া পাওঁ, মই চব ৰঙিনে ভাল পাওঁ, সকলোবিলাক কালাৰে মোৰ পচন্দ হয়। সকলোৱে মানুহে জীয়াই থকা দিনকেইটা সকলোবিলাক কালাৰে পিন্ধি মেলি চইচ কৰিব লাগে, নহয় জানো? এতিয়া ভিডিঅ'টো চাই থাকিব। আহি আছোঁ। আজি বাইক লৈ অহা নাই, কিয়নো ঠাণ্ডা হৈছে অলপ, সেইকাৰণে গাড়ীতে আহিছোঁ। ঠাণ্ডা দিনত আমাৰ কোনেও অকণমান দিগদাৰী হয়, বহুত ঠাণ্ডা সোমালে অকণমান তাৰ জন্ম মাহতে অকণমান দিগদাৰী হৈ থাকে। সেয়েহে আমাৰ কোনেও বাৰ্থডে পাইছেহি আৰু বিশেষ দিন নাই। জিও কাৰ ঘৰলৈ যোৱা কৈ দিয়া, এইপিনে আহা। জেঠাই ঘৰলৈ। জেঠাই ঘৰত কাক লগ পাম? জেঠাই আমাৰ দেহাৰ এই দাঁত এটা অকণমান হৈছে আৰু দেই ৰাইজ। আমাৰ সোণৰ 6 বছৰ সম্পূৰ্ণ হৈছে আৰু জানুৱাৰী 26 তাৰিখে তাৰ 6 বছৰ সম্পূৰ্ণ হৈ 7 বছৰত সোমাব। বাৰ্থডে তাৰ আহি আছে, পাবহি আৰু। এতিয়া আমি টাউন আহি পালোহি। এতিয়া গাড়ীৰ পৰা নামি ভাবিছোঁ মিঠাই কেইটামানকৈ লৈ লওঁ। এতিয়া আমি আহি পাইছোঁহি আৰু বা ঘৰ। বহুত দিনৰ মূৰত লগ পাইছোঁ বৌক আজি। বাহঁতৰ ঘৰতে থকা আজি অলপ দিন হ'ল বাৰু। বা অকলশৰীয়া, ভিনদেউ নাইকিয়া। মামা ঘৰলৈ যাওঁতেও লগ নাপাওঁ। চাহ তাহ খাই লৈ আমাৰ ধুনু আৰু হাই বুলি কৈ দিয়া আকৌ। হাই। আমাৰ ধুনু বৰ লাজকুৰীয়া। এয়া শুন, চাহ তাহ খাইছে, বায়ে খাদ্য পাতি বনাইছে। চাহ খোৱাহি। অকণমান আহিছোঁ বগৰী পাৰিবলৈ বাহঁতৰ ঘৰতে, ওচৰতে বগৰী এজোপা আছে। এয়া ইফালে বৃহত্তৰ পুখুৰী এটা আছে।
এয়া আমাৰ সোণ আৰু ধুনু গৈছে এইজোপা বগৰী গৈ আছোঁ পাৰিবলৈ অকণমান অলপ ঘৰলৈ লৈ যাব লাগিব আচাৰ বনাবলৈ আৰু মই এতিয়া আহি আছোঁ দাৰ চাৰ লৈ আহিছোঁ পাৰিবলৈ তেওঁলোকো লৈ আহিছোঁ বাঘৰৰ আগফালে বহুত ধুনীয়া বগৰী এজোপা আছে দেখিছেনে বগৰীজোপা চাপৰ যদিও ইমান ধুনীয়াকৈ ভৰপূৰ লাগিছে বগৰীবিলাক বহুত ধুনীয়াকৈ পকি আছে সিহঁতৰ ঘৰৰ আগফালে আকৌ গছজোপা ধুনীয়াকৈ দেখি থাকে সেয়েহে মই দেখি আকৌ ৰ'বই নোৱাৰিলোঁ গম পাইনে সেয়েহে বোলো এইজনক লগ ধৰিলোঁ ব'লাচোন বগৰী কেইটামান পাৰি দিবা তেখেত আহিলে পিছে বগৰী কেইটামান পাৰি দিলে কেইটামান মানে ঢেৰ পাৰিলে অলপ সৰহকৈ লৈ ল'লোঁ কিয়নো আমাৰ সেইফালে আকৌ বগৰী একেবাৰে নাই ইয়াত দেখিছেনে ইমান ধুনীয়া ধুনীয়া বগৰী পকি আছে অলপ হাতে ঢুকি পোৱা মানে ইমান চাপৰতে আছে বগৰী যে দেখিলে মুখৰ পানীয়ে ওলাই যায় গম পায়নে আপোনালোকৰ হয়নে বাৰু তেনেকুৱা ইয়াত দেখিছেনে ইমান ধুনীয়া ধুনীয়া পকা পকা বগৰী চবেই হাতে পাতে বুটলি আনিলোঁ এয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া বগৰী অলপ অলপ কেঁচাও হৈ আছে কিন্তু আমি সৰহকৈ পাৰি আনিলোঁ ঘৰলৈ লৈ যাম বুলি বগৰী পাৰি মেলি আনিলোঁ ভাত পানী হৈ গ'ল এয়া ধুনুক আৰু সোণক বাহিৰৰ মতে সকলোৱে একেলগতে খাইছোঁ এয়া এওঁ খাই আছে আমাৰ সোণ আৰু ধুনুও খাই আছে এফালে বা আমি পকাতে সকলোবিলাক বহি লৈছোঁ এতিয়া ভাত পানী খাই লওঁ ভিডিঅ'টো চাই থাকিব শেষলৈকে সেইফালে এজনো বহি আছে মই এইফালে তলৰ পৰা আহি আকৌ ওপৰত বহি ল'লোহি আমাৰ বৌয়ে আকৌ ভাত নাখায় দিনটোত এবাৰহে ভাত খায় তেওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব খাই বৈ আজৰি হ'লোগৈ আৰু এতিয়া যাবলৈ ওলাইছোঁ কানি কাপোৰ নসলালোঁ একেভাগতে থাকিলোঁ এইফালে আমাৰ বাহঁতৰ ঘৰটো এইটোৱে আমাৰ বাহঁতৰ ঘৰটো ইয়াত বনোৱা বিশেষ দিন হোৱা নাই নতুনকৈ আহিছে ইয়ালৈ এনেই আমাৰ বাহঁতৰ অৰিজিনেল ঘৰ আমাৰ তাতে আমাৰ গাঁৱতে ওচৰতে বা ছোৱালী আছে ভিনদেউ থাকে বেংগলোৰত তাকে বা অকলে থাকে কাৰণে বৌ ইয়াতে থাকিবলগীয়া হৈছে বা মানে শহুৰ দেউতা গা বেয়া সেয়েহে আহিবলগীয়া অকণমান অসুবিধা হৈ আছে আৰু বৌ ককা মানে আমাৰ তাৰ ওচৰতে আমি বৌ ককা বুলি মাতোঁ আমাৰ পৰিয়ালৰে হয় বাৰু সেয়েহে আমাৰ বৌ থাকিবহিলগীয়া হৈছে আমাৰ পিছে ফাগুনত আমাৰ ভণ্টিও বিয়া হ'ব বিয়া আগে আগে বৌ যাবগৈ তাকে ঘৰলৈ গৈ থাকিলে বৌক তেনেকৈ লগেই নাপাওঁ বিহু বুলি বৌগুৰিলৈ আহিলোঁ অকণমান লগ কৰিলোঁহে তাকে অকণমান আপোনালোককো দেখুৱালোঁ তাকে এতিয়া যামগৈ আৰু বিশেষ দেৰি নকৰোঁ আৰু আমাৰ ঘৰতো আলহী আহিব আজি সেয়েহে আজি ৰখাইছে তেনেকৈ থাকিবলৈ নহ'বগৈ আৰু কাইলৈ এখেত যোৱাগৈ কথা আছে ৰাতিলৈ আৰু সোণৰো স্কুল খুলিবই হ'ল আৰু সেয়েহে বিশেষ দেৰি নকৰিলোঁ খাই বৈ আজৰি হ'লোঁ আৰু আমাৰ ঘৰৰ পৰা বিশেষ দূৰ নহয় বাৰু ওচৰতে মানে এঘণ্টামান লাগে আৰু গাড়ীয়ে আহিলে মেলিলে ইমান দিগদাৰী নহয় দিনতীয়াকৈ খাই বৈ ধুনীয়াকৈ আকৌ ঘূৰি যাবগৈ পাৰি তাকে এতিয়া খাই বৈ আজৰি হ'লোঁ সোণহঁত ভিতৰতে আছে এয়া আমাৰ বৌ কোনো এয়া বা চাওক আমাৰ কিমান সকলোৱে আমাৰ বায়ে এয়া পাচলি খেতি কৰি থৈছে এয়া কবি বিলাহী জলকীয়া এইবিলাক কি ওলকবি নি এয়া ফ্ৰেঞ্চবিন আকৌ হয় নি দুবাৰ হয় বোলে এটাই হ'বনে আছেনো কেইটা এটা দুটা হ'ব দেউতাই দুটা ৰাখিবলৈ কৈছে এয়া আহি আমি বিহপুৰীয়া টাউন পালোহি অকণমান মাছ লৈ যাওঁ বুলি এয়া মাছৰ বজাৰত সোমাইছোঁহি আমি বাঘৰ পৰা ওলাই আহিলোঁ সন্ধিয়া হ'লগৈ সন্ধিয়া আগে আগে ঘৰ পাবগৈ লাগিব আৰু ভিডিঅ' তেনেকৈ নকৰিলোঁ বৌয়ে ওলাই আহোঁতে মনটো বহুত দুখ কৰে সেয়েহে বেয়া লাগিলে বহুত দিনৰ মূৰত লগ পায় বৌয়ে নাতিনীয়েককো লগ পায় আৰু আমালৈ বৌ বহুত মৰম আছিলে বহুত মৰম মানে মাতকৈও মানে